নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি কামাখ্যা মন্দিৰৰ বিষয়ে কেইটামান তথ্য 10টা তথ্য জানিবলগীয়া তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কামাখ্যা মন্দিৰৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে, কিন্তু তাৰ মাজতে 10টা এনেকুৱা কথা আছে যিকেইটা হয়তো আপোনালোকে অলৰেডি কিছু সংখ্যকে জানে, কিছু সংখ্যকে হয়তো নাজানে। চ' আহক জানিবলৈ যত্ন কৰোঁ। যেনে আমি সকলোৱে জানো 1 নম্বৰতে যে কামাখ্যা মন্দিৰ গুৱাহাটী মহানগৰীৰ সুউচ্চ পাহাৰ নীলাচলত অৱস্থিত। 2 নম্বৰতে এই মন্দিৰত প্ৰধানতে তান্ত্ৰিক সাধনা কৰা হয়। বিভিন্ন ধৰণৰ মন্দিৰত বেলেগ বেলেগ ধৰণৰ সাধনা কৰা হয়। কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক সাধনা কৰা হয় সাধাৰণতে। 3 নম্বৰতে এই মন্দিৰত বছৰি উদযাপন হোৱা এটা উৎসৱ হ'ল অম্বুবাচী মেলা, য'ত আমি দেখি আহিছোঁ দেশী বিদেশী অসংখ্য লোক সমাগম হয়। চতুৰ্থতে এই মন্দিৰটো নিৰ্মাণ কেতিয়া কৰা হৈছিল? এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে 8-9 শতিকাত। 8-9 শতিকাত নিৰ্মাণ কৰা হয় বুলি জনা যায়। 5 নম্বৰতে ইণ্টাৰেষ্টিং কথাটো হ'ল শাক্ত পৰম্পৰাৰ যি 51খন পীঠ আছে, শাক্ত পৰম্পৰাৰ যি 51খন পীঠ আছে, সেই গোটেই 51খন পীঠৰ ভিতৰতে কামাখ্যা পীঠকে সকলোতকৈ পুৰণি বুলি ধৰা হয়, আটাইতকৈ পুৰণি বুলি ধৰা হয়। 6 নম্বৰত কামাখ্যা মন্দিৰৰ মুখ্য মন্দিৰটোৰ লগতে তাত আন 10টা দেৱী দেৱতাৰ মন্দিৰ পোৱা যায়। আমাৰ মাজৰ চাগে বহুতে কামাখ্যা মন্দিৰ দৰ্শন কৰিছে, আৰু তেওঁলোকে নিশ্চয় এই যে বাকী 10টা মন্দিৰ আছে, এই 10টা মন্দিৰো তেওঁলোকে নিশ্চয় হয়তো দৰ্শন কৰিছে, দৰ্শন নকৰিলে হয়তো দেখিছে, গম পায়, হয়তো কিছু সংখ্যকে গমো নাপায়। এই 10টা মন্দিৰ হ'ল যেনে আপোনাৰ কালী, তাৰা, ত্ৰিপুৰা সুন্দৰী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলাত্মিকা। এই 10টা মন্দিৰো আছে তাত কামাখ্যা মন্দিৰৰ লগত একেলগে। 7 নম্বৰ কামাখ্যা মন্দিৰৰ যি এডমিনিষ্ট্ৰেশ্যন, প্ৰশাসন ব্যৱস্থা কামাখ্যা মন্দিৰৰ, সেয়া 2015 চনত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে দেউৰী সমাজৰ হাতত অৰ্পণ কৰে। ইয়াৰ আগতে বেলেগৰ হাতত আছিলে, ইয়াৰ আগতে হয়তো তাৰ যি পাণ্ডা সমাজ তেওঁলোকৰ হাতত আছিলে। তাৰ পাছত এয়া উচ্চ ন্যায়ালয়ে 2015 চনত দেউৰী সমাজৰ হাতত অৰ্পণ কৰে। 8 নম্বৰতে বুৰঞ্জীবিদসকলৰ মতে কামাখ্যা মন্দিৰৰ যি অৱস্থিতি, সেয়া কামৰূপ সাম্ৰাজ্য স্থাপন কৰাৰো আগতেই হৈছিল বুলি তেওঁলোকে অনুমান কৰে। অৰ্থাৎ কামৰূপ সাম্ৰাজ্য যেতিয়া স্থাপন হৈছিলে তাতকৈও আগতেই কামাখ্যা মন্দিৰ আছিলে বুলি বুৰঞ্জীবিদসকলে অনুমান কৰে। 9 নম্বৰ ইণ্টাৰেষ্টিং কথা, বুৰঞ্জীবিদসকলৰ মতে কামাখ্যা এগৰাকী জনজাতীয় খাচী আৰু গাৰোসকলৰহে দেৱী আছিল। অৰ্থাৎ বুৰঞ্জীবিদসকলে কৈছে যে জনজাতীয় যি খাচী আৰু গাৰো লোক আছে, তেওঁলোকৰ এগৰাকী দেৱী আছে কামাখ্যা। এই কামাখ্যাহে আচলতে কামাখ্যা, বা আমি আজিৰ ডেটত যিটো কামাখ্যা বুলি কওঁ, সেই দেৱীগৰাকী। অৰ্থাৎ তেওঁলোকে ক'ব বিচাৰে যে কামাখ্যা আচলতে এগৰাকী জনজাতীয় দেৱীহে, খাচী আৰু গাৰো লোকসকলৰ। 10 নম্বৰ ইণ্টাৰেষ্টিং কথাটো হ'ল যে এইটো কোৱা হয় যে কামাখ্যা দেৱীৰ অভিশাপৰ বাবে কোচবিহাৰৰ যি ৰাজকীয় পৰিয়াল আছে, এই ৰাজকীয় পৰিয়ালৰ যিসকল সদস্য, তেওঁলোকে এই দেৱীৰ মন্দিৰ দৰ্শন নকৰে, তেওঁলোকে দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ নাহে। কোচবিহাৰৰ যি ৰাজকীয় পৰিয়াল আছে তাৰ সদস্যসকলে, আৰু কিবা কাৰণত যদি তেওঁলোকে মন্দিৰৰ কাষেৰে পাৰ হৈ যাবলগীয়া হয়ও, তেওঁলোকৰ দৃষ্টি অন্য পিনে আঁতৰাই লয়, মানে তেওঁলোকে দেৱীৰ মন্দিৰৰ পিনে নোচোৱাকৈ পাৰ হৈ যায়। তো এয়া আছিল আজি কামাখ্যা মন্দিৰৰ বিষয়ে 10টা তথ্য, যি মই আপোনালোকলৈ আগবঢ়ালোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।